हेलो फ्रेंड्स गुड मॉर्निंग কি কৰিছে বাৰু আপোনালোকে ভালনে খবৰ আপোনালোকৰ সো মই গাপা ধুই আহিলো আজি বৃহস্পতিবাৰ আৰু এতিয়া সময়টো হৈছে 9 বাজিছে আৰু ৰাতিপুৱা খাবৰ কাৰণে এতিয়া ভাত বনাম আমি প্ৰায় ভাতেই খাওঁ মাজে মাজে ৰুটি খাওঁ আমি কলিজা আৰু মই খাম কাৰণ মোৰ হাজবেণ্ড ডিউটিত গ'লগৈ এতিয়া আৰু ৰাতিপুৱা নাখায় তেনেকৈ আমি দুইজনেই খাওঁ আৰু পিঁয়াজ আদা নহৰুটো আজি আমি নাখাওঁৱেই কেতিয়াবা ফুলতে খোৱাও যায় একেবাৰে নোখোৱা নহয় আজি আদা নহৰু পিঁয়াজ নিদিয়াকৈনো মই কি বনাওঁ আপোনালোকক দেখাই আছোঁ চাই থাকিব ভিডিঅ'টি শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টি কেনে পালে কোৱাচোন তুমি কি খবৰ ফ্ৰেণ্ডছ সোধাচোন ভাত খাবা বনাওঁ ৰ'বা চ' ব'লক তেনেহ'লে কি বনাওঁ দেখা আপোনালোকক অলপমান বিলাহী অলপমান পনীৰ আৰু আদা জলকীয়া পনীৰখিনি অলপমান মই ৰঙচুৱা কৰি ফ্ৰাই কৰি ল'ম পনীৰখিনি এনেকৈ অলপমান ৰঙচুৱা হোৱাৰ পিছত মই এতিয়া নমাই থ'ম আৰু যিহেতু পিঁয়াজ আদা নহৰু নাখাওঁ আদা খাব পাৰি এতিয়া মই নমাই লওঁ মই তেলত আদা আৰু এটা জলকীয়া অলপমান ফ্ৰাই কৰি লওঁ এতিয়া বিলাহীখিনি দি দিলোঁ বিলাহীখিনি অলপ ভালকৈ ভাজি ল'ম হালধি নিমখ দি অলপমান জিৰা অলপমান দি দিম আৰু একেটা মই দিম একেটা অলপ ফটালি ল'ম বিলাহীখিনি ফ্ৰাই কৰা হৈ গ'ল এতিয়া পনীৰখিনি দি দিম এতিয়া মই ফেটালি থোৱা ইলাচি দালচেনি লং এইখিনি দি দিম অলপ ধনিয়া পাউডাৰ দি দিলোঁ খাবলৈ বহুত টেষ্টি হ'ব যেন পাইছোঁ আপোনালোকে যদি খোৱা নাই খাই চাবচোন এয়া মোৰ মছলা নিদিয়া পনীৰৰ তৰকাৰী হৈ গ'ল